মৰ্নিং বন্ধু বান্ধৱীসকল, পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া মানে যোৱাকালি ব্লাড টেষ্ট কৰাৰ কথা আছিলে, ব্লাডটো টেষ্ট নকৰিলে। যোৱাকালি কি হ'ল, ৰাতিপুৱা মই চেলাইন ল'ব গ'লোঁ, কিন্তু কাগজ নোহোৱা কৰি চেলাইন নিদিয়ে, তাৰ কাৰণে ঘূৰি আহিলোঁ। ভাবিলোঁ টেবলেট খালে ভাল হ'ব, ভাল পাম, তেনেকৈ ইমান গুৰুত্ব দিয়া নাছিলোঁ আৰু। কিন্তু তাৰ পৰা আহি মই যেতিয়া মানে হোটেলতে ভাত খাই আহিলোঁ, ইয়াতে টিফিন চিফিন আনি ভাত খালে মানে ধুবৰ কাৰণে সুবিধা নাই, তাৰ কাৰণে আমি ৰেষ্টুৰেণ্টত গৈ পেলাই ভাত খালোঁ। জেউতি, মই আৰু ভণ্টি আমি কেইটা ভাত খালোঁ। তাৰপিছত ভাত খাই আহি এনেই জ্বৰৰ টেবলেট আৰু গাৰ বিষৰ টেবলেট খাই দিলোঁ। মই খাই পেলাই শুলোঁ। খোৱাৰ পাছৰ পৰা মোৰ মানে জ্বৰটো একদম মূৰত উঠাৰ নিচিনা হৈ গ'ল, মানে বেছি হৈ গ'ল জ্বৰটো, আৰু গাৰ বিষটো বেছি হৈ গ'ল। মানে কি কৰোঁ কি নকৰোঁ লাগি গ'ল মোৰ। তাৰপিছত ভণ্টিহঁতে প্ৰস্তুতিবাক ফোন কৰিলে। প্ৰস্তুতিবাক ফোন কৰোঁতে প্ৰস্তুতিবাই ক'লে আমাৰ ইয়াৰে মেনেজমেণ্টজনক ফোন কৰিব। মেনেজমেণ্টজনক বায়ে ফোন কৰিলে। বায়ে ফোন কৰি পেলাই ক'লে আৰু মোৰ এনেকুৱা হৈছে, তাক হস্পিটেলত নিব লাগে বুলি। তাৰপিছত মেনেজমেণ্টজনো যোৱাকালি মানে হেৰিত গ'ল, ৰুম চাব গ'ল। আমাৰ নেক্সট পেণ্ডেল য'ত হ'ব তাতে ৰুম চাব গ'ল। ৰুম চাব তাৰ ফোন কৰোঁতে কৈছে মই ইয়াতে নাই, ৰুম চাব আহিছোঁ। তাৰপিছত আকৌ ইয়াতে মানে সনাতন দা বুলি এজন মানুহ আছে, তেওঁক ফোন কৰিলে, তেওঁৱে আহিলে। আহি পেলাই মোক লৈ গ'ল, আৰু ইয়াৰে কমিটিৰ দাদা এজনে গাড়ীত লৈ গৈছে। তাৰপিছত ভণ্টি আৰু জেউতিও গৈছে লগত। তাৰপিছত তাতে চেক কৰি চালে, তাতে কৈছে প্ৰেছাৰটো কম আছে অলপ। তাৰপিছত ইউৰিক এচিড থকা বুলি, ইউৰিক এচিডৰ কি বা এইবিলাক মই বুজি নাপাওঁ। তাৰপাছত আৰু ব্লাড ইনফেকশ্যন বুলি হৈছে। এতিয়া ইনফেকশ্যন কিবা এটাত হৈছে, কিন্তু ইনফেকশ্যনটো ক'ত হৈছে এইটো মানে চেক কৰিলেহে গম পাব। আজি চেক কৰাৰ কথা আছিলে, কিন্তু আজিতো ইয়াতে বোলে য'ত আমি গৈছিলোঁ সেই ডক্তৰখন বোলে বন্ধ। তাৰ কাৰণে মোক যিখন কাগজ দিছিলে, যোৱাকালি এখন কাগজ দিছিলে, এইখন কাগজত মানে তেওঁৰ নাম্বাৰ আছিলে। তো তাক ফোন কৰিলে ভণ্টিয়ে। ফোন কৰি পেলাই সুধিলে আৰু দাদা এনেকৈ দুটা ব্লাড টেষ্ট কৰাৰ কথা আছিলে, কৰিব পাৰিম আজি? তাৰপিছত তাৰে ডক্টৰ মানুহজনে ক'লে যে আজি নহ'ব, আজি বন্ধ আছে, কালিহে কৰিব পাৰিবা। ভণ্টিয়ে ক'লে কালিতো আমি যাম, কাৰণ আজি আমাৰ লাষ্ট নাইট। তাৰে ডক্টৰজনে ক'লে ঠিক আছে, তোমালোকে ক'ত আছা? আমি কৈছোঁ হোটেলত আছোঁ। তো ইয়ালৈকে পঠাই দিম বুলি কৈছে। এতিয়া ল'ৰা এজন আহি আছে, তেওঁ টেষ্টো কৰিব আৰু ইভিনিং আমাক মানে ৰিপৰ্টটো দি দিব। আৰু ব্লাড মানে টেষ্ট যে কৰিব, দুটা ব্লাড টেষ্ট হ'ব। আৰু পইচা কিমান যাব বোলে জানেনে? ৩,৫০০। মোৰ যে মানে মূৰ ঘূৰাই গৈছে। যোৱাকালি ঔষধৰ নামত গৈছে, ডক্তৰে চোৱাত গ'ল, মানে গোটেইখিনি মিলি যোৱাকালি গৈছে ১৫০০ টকা। ১৫০০ টকা গৈছে। এইটো বাৰু আমাৰ হেৰিৰ পৰা কাটি দিব, দৰমহাৰ পৰা কাটি দিব। এইটো মোৰ দৰমহাৰ পৰাই কটা যাব এইটো। আৰু আজিও যাব ৩,৫০০ টকা। তো আৰু ব্লাড টেষ্ট কৰোঁতেহে ইমানখিনি যাব, আৰু দৰৱ কিনিবই আছে। দৰৱ কিনিবা কিমান যে নাজানো আৰু। ইমান কষ্ট কৰি পইচাকেইটা সাঁচো বোলো ঘৰত কিবা এটা কৰিব পাৰিম বুলি। মানে কেতিয়াবা মানে বহুত দুখ লাগে, ভাবোঁ ভাল কৰি থাকোঁ, অসুখ বিসুখ নোহোৱা কৰি। ইমান কষ্ট কৰি, ইমান হেৰি কৰি পেলাই, ইমান আশা কৰি পেলাই পইচাখিনি সাঁচোঁ যে ঘৰত গৈ কিবা এটা ঘৰ কৰিম, ভাল কৰিম, ঘৰটো ভাল দেখা কৰিম। বা আমাৰ মানে ভাড়া ঘৰ এটা বনাই আছে, সেইটো মানে সম্পূৰ্ণ কৰিব পৰা নাই পইচাৰ অসুবিধাৰ কাৰণে। মই যিখিনি সাঁচোঁ, মই সেইটো সপোনটোৱে সাঁচোঁ যে মই ইয়াৰ পৰা গৈ পেলাই মই ভাড়া ঘৰটো অলপ হ'লেও কিবা কৰিব পাৰিম বুলি। কিন্তু চাওকচোন এয়াহে আৰু, বেমাৰটো লগে নিলে। একেবাৰে দিলে একেবাৰে মাৰি নিয়া কৰিয়ে বেমাৰ দিয়ক আৰু, যেন একেবাৰে মাৰি নিওঁ, ভগৱানে
সেয়ে প্ৰাৰ্থনা কৰোঁ। এই কি খুচুৰা খুচুৰি এইবিলাক বেমাৰ দি থাকে, পইচা সোপাই যায় থাকে। বেমাৰ দিলে একেবাৰে ভাল বেমাৰে দিয়ক, একেবাৰে যাতে মৰি যায় আৰু। তো যিয়ে নহওক এতিয়া আহি আছে তেওঁ ইয়ালৈকে, অলপ আগতে ফোন কৰিছিলে। যোৱাকালি ৰাতি টেবলেট খাই ঔষধ পাতি খালোঁ, খাই পেলাই মোৰ জ্বৰটো এতিয়া কমিছে, জ্বৰ কমিলে, গাৰ বিষো কমিছে, মাত্ৰ গাটো দুৰ্বল লাগি আছে আৰু ডিঙিটো বিষাই আছে। বাকী ঠিকে আছোঁ আৰু আগলৈ চাই থাকিব। May ganda doktor din ako. Bagaimana kita baca kulit? Hari medha di bawah, medha di bawah. Ya boleh. তিনটা টেষ্ট টেমাটো আছে, এইকেইটাতে কাজ চব হৈ যাব মানে বেলেগ বেলেগ। দহটা দিছে, এখন নালাগে চকুৰ আছে। টেষ্ট কৰা হৈ গ'ল, লৈ গ'ল। ইমান টেষ্ট দিছে বাপু, ইমান টেষ্ট দিছে, মোৰ কিবা লাগি গৈছে দেখি পেলাই। আৰু দু জেগাত ফুটাইছে। প্ৰথমতে মানে এই য'ত ফুটাইছে সেইখিনি জেগাত টেষ্ট নোলালে, ব্লাড নাপালে। আকৌ নেক্সট ফুটাইছে ইনজেকশ্যনেৰে, তেতিয়াহে ব্লাড ওলাইছে। আৰু এতিয়া ৰিপৰ্টটো দিব, গধূলি দিব। তাৰে ৰিপৰ্টটো কি ওলায় গম পালে আৰু যি দৰৱ পাতি লিখি দিয়ে সেয়াও কিনিব লাগিব, কিনি পেলাই দৰৱ পাতি খাব লাগিব। আৰু এতিয়া ইয়াতে অৰ্ডাৰ দিছোঁ, ভাত আহিছে, ভাত দিছে। ভাতখিনি খাই লৈ দৰৱ খাওঁ, খাই পেলাই অলপ শুই যাওঁ। আৰু ৰেষ্ট ল'ব দিছে, ৰেষ্টৰ প্ৰয়োজন বুলি কৈছে। তো ভাত পানীখিনি খাই অলপ ৰেষ্ট লৈ লওঁ। তো গাইজ ভাত পানী খাই ল'লোঁ, ভাত পানী খাই এতিয়া খোৱাৰ আৰম্ভ কৰিছোঁ। টেবলেট খাই লওঁ, প্ৰথমতে খাই লওঁ গেছৰ টেবলেটটো, তাৰপিছত বাকীখিনি আৰম্ভ কৰিম। আৰু যেতিয়া একদম ভাত পানী খাই কাৰ্টুন চোৱাত লাগি আছে, তাই পূৰা শুই কাৰ্টুন চাই আছে। আৰু
যোৱাটো ভিডিঅ' যোৱাকালি যে ভিডিঅ' দিছিলোঁ সেইটো ভিডিঅ'ত মানে কমেণ্ট এটা আহিছিলে আৰু মোক সুধিছে ইমান বেমাৰ হৈ থকাৰ পাছতো তুমি ইমান ধুনীয়া কৰি হামিং টানিছা বা গান গাইছা, কোনে ক'ব তোমাৰ বেমাৰ হোৱা বুলি। সেইটো হয়, কিন্তু ডিউটি সেইটোতো দিবই লাগিব। ডিউটিখিনি কৰিবই লাগিব যেনেকৈ নহওক, আৰু বেমাৰৰ মাজতো ডিউটিখিনি ভাল কৰি দিবৰ কাৰণে চেষ্টা কৰোঁ। কাৰণ যিটো কৰ্ম কৰি আমি খাই আছোঁ বা ঘৰখনো চলাই আছোঁ, এটকা দুটকা দি আছোঁ, সেই ডিউটিখিনি আমি বেয়া কেনেকৈ কৰিম ন। যেনেকৈ নহয় আমি ভাল কৰিব চেষ্টা কৰিব লাগিব। আৰু দীক্ষিতা দাসে সুধিছিলে তোমাৰ গুৰু কোন, তুমি ক'ত গান শিকিছিলা? মোৰ গুৰু আচলতে মোৰ বেলেগ কোনো গুৰু নাই, মোৰ দেউতাই আছিল গুৰু। দেউতা বহুত ডাঙৰ এজন ছিংগাৰ আছিলে। তেওঁ লোকগীত, বৰগীত, কামৰূপীয়া লোকগীত এইবিলাকৰ মানে একদম মাষ্টাৰ আছিলে আৰু সৰু সৰু ল'ৰা ছোৱালীকো শিকাইছিলে। কিন্তু তেতিয়া মোৰ মাত্ৰ ডান্সতহে গুৰুত্ব আছিলে। মোৰ গানত ইমান গুৰুত্ব নাই আৰু গান চান গাব ভাল নাপাওঁ, অকল ডান্সতে মই লাগি থাকোঁ। আৰু সৰু সৰু ল'ৰা ছোৱালীবিলাকে যেতিয়া আমাৰ ঘৰত মানে দেউতাই শিকাই থাকে, তেতিয়া মোক টানি টানি আনে, ইয়াতে একদম মাৰে আৰু নবহিলে গালি দি পেলাই বহায়। আৰু গধূলি সময়ত বা মই তাৰ মা তাৰপিছত ভণ্টি এইখিনি সময়ত মানে কেতিয়াবা কি হয়, পঢ়া শুনা হোৱাৰ পাছত সোনকালে মানে পঢ়ি উঠি গধূলি হোৱাৰ পাছত মানে দেউতা যেতিয়া কামৰ পৰা আহে, তেতিয়া হাৰমনিয়ামটো মানে উলিয়াই লৈ পেলাই মই পঢ়ি থাকিম নহয়, মানে পঢ়ি থাকিলে মাতিব, আহাচোন মাজুমা অলপ এইটো গান গাই দেচোন, এইটো সেই কৰচোন। মানে সেনেকৈ মানে বহুতখিনি যিখিনি মানে পাৰিছোঁ সেইখিনি শিকিছোঁ। আৰু যিখিনি চাৰেগামা কিবা কিবি আছিলে নহয়, সেইবোৰ মোক ইমান শিকালে কিন্তু মূৰত নৰলে। এতিয়াও আছে বহীত লিখা, এতিয়াও স্বৰবোৰ লিখাই আছে, যিটো স্বৰ থাকে ন, চাৰেগামাপা এইবিলাক যি লিখা থাকে, সাৰস, ৰেখক, গান্ধাৰ এইবিলাক মানে গোটেই লিখা আছে। কিন্তু এইবিলাক ভালদৰে মনত ৰাখিব নোৱাৰিলোঁ। দেউতা আগতে কৈছিলে, এতিয়াই যদি মনত ৰাখি নথওঁ, মই মৰিলে কোনে শিকাব, কোনেও নিশিকায়। সেইকাৰণে দেউতাৰে নমৰতে লওঁ কথাখিনি, বা দেউতাৰ নমৰতে এইখিনি লৈ লওঁ, মই মৰি যোৱাৰ পিছত আৰু নাপাবি। তেতিয়া আমি ইমান গুৰুত্ব দিয়া নাছিলোঁ, মূল্যৱান বস্তু আছিলে যে। মানে কেনেকুৱা হয়, যিটো বস্তু মানে সোণ হাতত থাকে, সেই বস্তুটো মানে মানুহে মূল্য বুজি নাপায়। যেতিয়া বস্তুটো মানে মূল্যৱান বস্তুটো হেৰাই যায় নহয়, তেতিয়াহে বস্তুটো বুজি পায় সঁচাকৈ সেইটো কিমান মূল্যৱান আছিলে। তাৰ কাৰণে আজি আমাৰ দেউতা হেৰাই গ'ল, হেৰাই যোৱাৰ পিছত মই এতিয়া ভাবোঁ যে দেউতাই যিখিনি কৈছিলে সেইখিনি সঁচাকৈ চলি আছে। মই যদিও আজি গান গাইছোঁ, কিবা গাইছোঁ, তথাপিও মানে ইমান সহজতে মই কিছুমান বস্তু বুজি নাপাওঁ, মোক বুজাই দিয়ে, বহুত বুজাই দিয়ে। তো তাৰ স্থলতহে মই শিকিব পাৰিছোঁ। আৰু মই সঁচাকৈ দেউতাক বহুত এইবিলাক ক্ষেত্ৰত মিছ কৰোঁ। দেউতাই বহুত গালি দিয়ে, আৰু যিখিনি শিকিছোঁ দেউতাৰ কাৰণে শিকিছোঁ। দেউতা মাৰি শিকাইছে মোক, বহুত মিছ কৰোঁ। আৰু দেউতাৰ কাৰণে এইখিনি ঠাইত আছোঁ আজি। তো যোৱাটোতো গ'লে আৰু এইবিলাক মনত পৰিলে বেয়া লাগে। তো কিছুমান মানে বস্তু গুৰুত্ব দিয়াটো সঁচাকৈ মানে যিটো মানে মূল্যৱান বস্তু, সেইটো মানে যেতিয়া সময় থাকে তেতিয়া মূল্য দিয়াটো উচিত। আমি সময় থাকোঁতে মূল্য দিব নাজানো। তেতিয়া ময়ো মানে সেই আছিলোঁ, চঞ্চল টাইপ আছিলোঁ। মই গান চান এইবিলাকত ইমান গুৰুত্ব নাছিলোঁ, অকল ডান্সতে গুৰুত্ব আছিলোঁ। মই গান নাগাওঁ, মই ডান্স কৰিম। কম্পিটিশ্যনবিলাকত যে মাৰি লৈ যায় জানেনে, কেনেকুৱা আছিলে। ৰাভা দিৱস, তাৰপিছত শিল্পী দিৱস, এইবিলাকত আমাক গান শিকায়। মোৰ আৰু কি চখ, মোৰ লং পেণ্ট পিন্ধা বৰ চখ আছিলে আগতে।
তাৰপিছত দেউতাক কওঁ মই দেউতাই কয় তই মেখেলা চাদৰ পিন্ধি কম্পিটিশ্যন কৰ, গলত গামোচা এখন ল'বি। মই আৰু বেছি এসুখ চৰা নহয়, মই লংপেণ্ট নিপিন্ধিলে মই গান নাগাওঁ, মাৰি মাৰি লৈ যায়, সেনেকৈ গান গাওঁ। আৰু ভগৱানৰ কৃপাত জয়ো হওঁ, প্ৰাইজ লৈও হওঁ। আৰু দেউতাৰ মনটোও ভাল লাগে। দেউতা মই ভণ্টি আমিকেইটা একেলগে ওলাই যাওঁ আৰু কম্পিটিশ্যনৰ সময়ত। আজিকালি কিন্তু সেইবোৰ আমাৰ গাঁৱতো নোহোৱা হ'ল। আমাৰ গাঁৱত আগতে খুব হৈছিলে শিল্পী দিৱস, ৰাভা দিৱস, এইকেইটা দিন মানে আমাৰ গাঁওখন মানে একদম মানে বহুত আনন্দৰ দিন হয় আৰু। কিন্তু লাহে লাহে আমাৰ গাঁওখনো অলপ মানে বহুত চেঞ্জ হৈ গ'ল, মানুহবোৰো চেঞ্জ হৈ গ'ল। থেংক ইউ। আৰু লাইটটো হঠাতে গুচি গৈছিল, আন্ধাৰ হৈ গৈছিলে। তই কৈ আছিলোঁ আমাৰ গাঁওখনৰ কথা। আমাৰ গাঁওখন মানে আগতে বহুত, এতিয়াও বেয়া হোৱা নাই, মই বেলেগ কোৱা নাই, কিন্তু আমাৰ যিটো মানে আগতে অনুষ্ঠান কৰিছিলে সেইবিলাক একেবাৰে নোহোৱা হৈ গ'ল। আগতে বাসন্তী পূজা পাতিছিলে আমাৰ তাত, দধি মথন আছিলে, দধি মথন পাতিছিলে, আমি নাচিছিলোঁ। দধি মথন বুলি ক'লে প্ৰত্যেক ঘৰৰ ল'ৰা ছোৱালী গোটেইখিনি ওলাই আহে, মানে কোনোবা কৃষ্ণ হ'ব, কোনোবা ৰাধা হ'ব। ময়ো নাচিছিলোঁ বহুত, তাত অভিনয় কৰিছিলোঁ, যশোদা হৈছিলোঁ এবাৰ বসুমতী হৈছিলোঁ, আৰু দশৱতাৰৰ এবাৰ বৰা হৈছিলোঁ, মৎস্য হৈছিলোঁ। এইবিলাক হেৰাই গ'ল আৰু, এইবিলাক নাই, সেইবোৰ দিনো নাই। বহুত মিছ কৰোঁ। কেতিয়াবা মনটো মই ভাবোঁ আমিয়ে পাতোঁ নেকি, কিন্তু নোৱাৰি মানে পাতিবৰ কাৰণে। কাৰণ কিয়, পইচা পাতিৰো কথা আছে, অলপ পইচাৰতো এইবিলাক কৰিব নোৱাৰি ন। যদি কেতিয়াবা যদি ডাঙৰ মানুহ হওঁ নহয়, নিজে সেই কৰিব পাৰোঁ, তেতিয়া ভাবিছোঁ আৰু কিবা এটা কৰিম বুলি, যদিহে পাৰোঁ। হ'লেও মানে আমাৰ গাঁওখনত যে আজিকালি শিল্পী দিৱস, ৰাভা দিৱস সেইবিলাক একদমেই নোহোৱা হৈ গ'ল। যিয়ে নহওক, সময়ৰ পৰিৱৰ্তে সকলো সলনি হৈছে। বহুতো মানুহ মানে কামত ব্যস্ত হৈ গৈছে আজিকালি, আৰু কাম এৰি পেলাইও এইবিলাক পাতি থাকিব নোৱাৰে। তথাপিও মানে এইবিলাক পাতি থাকিব লাগে, পতাটো ভাল। নহ'লে আমিয়ে যদি নাপাতোঁ, আমি যদি এইবিলাক অনুষ্ঠান নকৰোঁ, তো আমাৰ এইবিলাকচোন হেৰাই যাব আমাৰ অসমৰ পৰা। তো আমিতো আমাৰ এইবিলাকৰ কাৰণে আমি সময় উলিয়াই পেলাই অলপ হ'লেও মানে এইবিলাক পাতিব লাগে বুলি মানে মই ভাবোঁ। আৰু ইয়াতে যদি বাৰু কিবা মোৰ কোৱাত যদি ভুল ভ্ৰান্তি হৈছে, আপোনালোকে মোক ক্ষমা কৰি দিব, একদম দায় দোষ নধৰিব। আৰু কৈ আছিলোঁ দীক্ষিতা যে মোৰ গুৰু মোৰ দেউতাই হয়। মোৰ দেউতাই এইখিনি, আজি মই য'ত আছোঁ দেউতাৰ কাৰণে আছোঁ। এয়াই আৰু এতিয়া দৰৱখিনি খাই ল'ম। আৰু মাও আছিল দেই, মা সাহস হয়, মোৰ মা সাহস। দেউতাই শিকাইছে যদিও মা সাহস, মানে ধৰা মানে কিবা শিকি থাকিলোঁ, যদি দেউতাই গালি দিয়ে নহয়, কিয় গালি দিব লাগেনো, এনেকুৱা গাছো নাজানে, এনেকুৱা গা, মানে মাও মানে মাজতে আহিব, মূৰত হাত বোলাই শিকাই দিব, এনেকৈ নহয়, এনেকৈ গাচোন, সেনেকুৱা মানে সাহস দিছে মায়ে। আমাৰ ঘৰখনৰ মানে আমাৰ বাও আছিলে, আমাৰ বাও গান গাইছিলে। বা গান গাই মানে নাটক এখনত বাক মানে হামিং দিব লৈ গ'ল। হামিং দিব লৈ যাওঁতে তাৰে ল'ৰাজন হ'ল তিনিচুকীয়াৰ আছিল হা, কিন্তু বৰাগাঁৱত মানে ভাড়া আছিলে, তাতে কাম কৰে আৰু, কিন্তু ল'ৰাজনেও নাটক কৰে। তাৰপিছত বাক মানে দেখাৰ লগে লগে পচন্দ হ'ল, সিহঁতৰ মানে প্ৰেম হৈ গ'ল। আৰু প্ৰেম হৈ যোৱাৰ পিছত আৰু মানে ভিনদেউ হয়, এতিয়া মোৰ ভিনদেউ হৈ গ'ল। ভিনদেউ আমাৰ ঘৰত আহিলে, আহি পেলাই আমাৰ বাইদেউক মানে সুধিলে, আৰু সিহঁতৰ ঘৰৰ মানুহে আহিল দুদিন পাছত, মানে পচন্দ হ'ল। পচন্দ হোৱাৰ পিছত এনেকৈ বিয়া চিয়া পাতিলে। আৰু এতিয়া তিনিচুকীয়াত আছে, যে তিনিচুকীয়া পেণ্ডেলত আহিছিলে, আপোনালোকে গমেই পাইছে। বাও এনেকৈ গান গাইছিলে, আৰু এতিয়াও গায়। তেওঁলোকৰ আমাৰ বাহঁতৰ গাঁৱত কিবা অনুষ্ঠান হ'লে বা এতিয়াও গায়, আৰু ভিনদেউ গান গায়। আৰু পেঁপাও বজায়, ঢোল পেঁপা, তাৰপিছত বিহু গায়, বিহু নাচে, গোটেইখিনিতে আছে। আৰু মোৰ ভণ্টি বিজুনীয়া ৰাজবংশী, তাইও গান গায়, মানে খুব ভাল গান গায় দেই।
কিন্তু তাইও ইচ্ছা কৰে থিয়েটাৰত আহিব। তাইক মই আহিব কি কাৰণত নিদিওঁ, তাৰমানে থিয়েটাৰৰ নিচাটো বৰ বেলেগ এটা নিচা। যদি থিয়েটাৰৰ নিচাটো সোমাই যায় নহয় পটক কৰি ওলাব নোৱাৰিব। তাৰ কাৰণে মই তাইক থিয়েটাৰত আহিব দিয়া নাই। তাৰ কাৰণে মই ভণ্টিক থিয়েটাৰত আহিব দিয়া নাই। সেইটো নিচাটো বৰ বেলেগ। আৰু মোৰ তলৰ আৰু এজনী ভণ্টি আছে, ৰুবি এতিয়া দাসী হৈছে বাৰু, বিয়া হৈ গৈছিলে তাই, কিন্তু গিৰিয়েকটো ঢুকাই থাকিলে গমে পাইছে। তাই গানত এইবিলাক নাই, কাৰণ তাই ভালদৰে আমি যেনেকৈ স্পষ্ট কৰি কথা কৈ আছোঁ তাই সেনেকৈ কথা ক'ব নাজানে, তো গানত নাই। তথাপিও এবাৰ গাইছিলে ষ্টেজত মানুহে মানুহৰ বাবে, স্পষ্ট হোৱা নাই কথাখিনি, তথাপিও মানে সুৰ ভাল আছিলে। আমি যেনেকৈ কৈছোঁ মানুহে মানুহৰ বাবে, তাৰ মানে মানুহে মানুহৰ বাবে এনেকুৱা হৈছে, তথাপিও ভাল গাইছে, সুৰখিনি ভাল হৈছে। ষ্টেজত উঠিছে, তাৰো গাব মন যায়, কিন্তু ভগৱানে আৰু এটা দিছে এটা দিয়া নাই। তথাপিও ডান্স ভাল কৰে তাই, আৰু আৰ্ট ভাল কৰে। আৰ্ট আৰু হাতৰ আখৰ ইমান ধুনীয়া নহয়। মোৰ আখৰটো ক'বই নালাগে, কাউৰী ঠেঙৰ নিচিনা আখৰ। মোৰ আখৰ দেখিলে হাঁহিব আপোনালোকে। তাৰপিছত মোৰ ভাইটি তপন ৰাজবংশী, নিয়ৰ তপন ৰাজ, আপোনালোকে কোনোবাই চিনিয়ে পাইছেগৈ, ভাল ডান্স কৰে সিক লৈ কিন্তু আমি গৌৰৱ কৰোঁ দেই। ভাই হ'ব লাগে এনেকুৱা সঁচাকৈ, মানে যিখিনি বুজি পায় নহয় সেনেকুৱা মই ল'ৰা দেখাই নাই। বহুতে বুজি পায় আমাৰ ভাইটিয়ে। এইটো বুলি নহয় যে সি মদ নাখায়, ভাং নাখায় বা বেয়া বস্তু একো নাই, সেইবোলে ভাল পোৱা নাই। কিছুমান মদ খোৱালৰো ভাল থাকে। মদ খালে যে মানুহ এজন বেয়া হৈ যাব সেইটো মই ক'ব যোৱা নাই, মদ খোৱা মানুহো ভাল থাকে। কিন্তু সি আমাৰ ঘৰখনক যিমান বুজি পায় নহয়, কিন্তু এইটো বয়সত বেলেগ ল'ৰাই এইখিনি বুজি নাপায়। কিছুমান ল'ৰা কেনেকুৱা, আমাৰ বাবুৰ লগৰ বয়সৰে ল'ৰা, সমনীয়া ল'ৰা, মেট্ৰিক পাছ কৰাৰ লগে লগে মাক বাপেকক দম দি পেলাই ধাৰত লৈ পেলাই হ'লেও বাইক লয়, আইফোন লয়, কিবা লয়, কিন্তু সি মেট্ৰিক পাছ কৰাৰ লগে লগে সি মোবাইল সোধা নাছিলে। আমি ছেকেণ্ড হেণ্ড মোবাইল এটা লৈছিলে, প্ৰথমতে সি দিলোঁ এনেকৈ। তাৰপিছত সি মানে তেতিয়া টিকটক আছিলে, টিকটক বনোৱাৰ বৰ হেঁপাহ আছিলে। সি এনেকৈ এটা লাহে লাহে মোবাইল ল'লে, আৰু সি মানে আমিয়ে হেৰি কৰি পেলাই দিলোঁ। এয়া আৰু এতিয়া আৰু দেউতা ঢুকোৱাৰ পিছতো পঢ়াও আধাৰে হ'ল, আধৰুৱা হৈ থাকিল। ভগৱানক তাকে প্ৰাৰ্থনা কৰোঁ, সিও যাতে ভাল এটা কাম পায়, ঘৰখনো যাতে চাব পাৰে। সি কিছুমানে কি বুলি কয়, ছোৱালী বুলি কয়। কাৰণ কিয় কয় জানেনে ছোৱালী বুলি? সি মানে মদ ভাং নাখায়, বিড়ি চিগাৰেট নাখায়, আৰু বাটত আড্ডা মাৰি নুফুৰে, তাৰ কাৰণে সিক ছোৱালী বুলি কয়। মানে যদি ৰাস্তাৰে গৈ পেলাই মদ ভাং খাই, বিড়ি চিগাৰেট খাই, আড্ডা মাৰি ফুৰাটোৱে যদি ল'ৰা হয়, মই কৈছোঁ সেনেকুৱা ল'ৰা হ'ব নালাগে। তই এবাৰ তোক ছোৱালী বুলি কয়, ছোৱালীয়ে হৈ থাকচোন। ল'ৰা আমাৰ ছোৱালীৰ মাজতে সি ডাঙৰ দীঘল হৈছে, ছোৱালীৰ মাজতে আমাক নিজৰ মানে কি বুলি ক'ম আৰু, আপোনালোকে যদি লগ পালে হয় তেতিয়া গম পালে হয় আমাৰ ভাইটি কেনেকুৱা। তো বাকীখিনি ক'ম আৰু বহুত ক'ব, এইবিলাক ওলালে মানে বহুতে ওলাই যায় ক'ব। মই এটাই কওঁ যে আমাৰ ভাইটিৰ নিচিনা সকলো ভাইটি হওক, সকলোৱে যাতে সেনেকুৱাই ভাইটি পায়, আৰু মই সেইটোৱে বিচাৰোঁ। মই নিজে গৌৰৱ কৰোঁ যে সেনেকুৱা এজন ভাইটি মই পাইছোঁ বা আমি পাইছোঁ। তো চাই থাকিব। এতিয়া মই দৰৱখিনি খাই লওঁ, অলপ ৰেষ্ট লৈ লওঁ আৰু। ফাগুনি পূৰ্ণিমা ৰাতিতে বসন্তই কৰে জুমা জুমি, বসন্তই কৰে জুমা জুমি। জ্যোতি, আজি কি? হেপী হোলি। আৰু আমি হোলী খেলিব পোৱা নাই বাৰু। আমি আৰু হোলী বুলি গমো পোৱা নাছিলোঁ, অলপ আগতেহে গম পালোঁ হোলী বুলি।
তো অহাকালিও আছে হোলী কালি আমাৰ জাৰ্ণি আছে অহাকালি আমাৰ জাৰ্ণি আছে তথাপিও অলপ হোলী খেলা খেলি হ'ব দে কাৰণ যোৱাবাৰো আমি বাছত হোলী খেলিছিলোঁ আমাৰ এইটো যোৱাবাৰো জাৰ্ণি আছিলে এইবাৰো বাছত হ'লেও অলপ হ'লেও নিয়মটো হ'বই লাগিব হয়নে নহয় তো ফাকুৱাৰ কথা ফাকুৱাটো অলপ সানিবই লাগিব বেমাৰ হ'লেও বেমাৰক কেয়াৰ নকৰোঁ ফাকুৱা তো আপোনালোক সকলোকে ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ভালদৰে মানে ফাকুৱাটোহে লগাব দেই এটা যে চক্ত ৰং আছে সেইটো লগাব নালাগে সকলোৱে কেমিকেল থাকে আজিকালি ৰংবোৰত তো আৰু সৰু সৰু ল'ৰা ছোৱালীক সাৱধানে ৰাখিব ভালদৰে ৰাখিব আৰু ৰাস্তাৰে গ'লে মানে সেই কিছুমানে যে একদম মানে অভদ্ৰামি কৰে সেইবিলাক মানে সেইবিলাকৰ পৰা আপোনালোকেও বাচি থাকিব আৰু সেনেকুৱা যাতে কোনেও নকৰে আৰু সকলোৰে মানে জীৱনটো যাতে ৰঙীন হৈ পৰে ৰঙা নীলা হালধীয়া সেউজীয়া হৈ পৰে সাত ৰঙীন হৈ পৰে তাকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু ফাকুৱাৰ কিবা বাকী আমাৰ অৱস্থাটো দেখাই হৈছে বেমাৰে আজাৰে একেবাৰে নেৰাই হৈছে তথাপি আৰু কামটো কৰিবই লাগিব আৰু ফাকুৱা খেলিবই লাগিব আৰু আমাৰ মানে এটা বস্তু কি 7টা পেণ্ডেল আছে আৰু 7টা মানে 6টাই আৰু কাৰণ কালি আমি জাৰ্ণি কৰিমেই আৰু 7টা আছে 6টা আৰু আজি কমেণ্টত এটা সুধিছে হা নলবাৰীত পেণ্ডেল আছে নেকি আৰু লাষ্ট আছে লাষ্ট নাইট আমাৰ নলবাৰীয়ে হ'ব লাষ্ট নাইট আমাৰ নলবাৰী পেণ্ডেল আছে আৰু দুদিনীয়া হ'ব 3দিনীয়া নহয় আৰু কিন্তু দুদিনীয়া হ'ব মানে আমি জাৰ্ণি কৰিম জাৰ্ণি দিনা আমাৰ নাটক চলিব ছেকেণ্ড নাইট নাটক চলিব ছেকেণ্ড নাইটে আকৌ হয়তো আমি মানে নাইট জাৰ্ণি হ'ব তাৰ কাৰণে কৈছোঁ যে দুদিনীয়া পেণ্ডেল আপোনালোকে নাভাবিব যে 3 দিন আছে তো আজি চাব নাযাওক মানে কালিৰ পৰা চাব সেইটো নাভাবিব পুৰা ফাৰ্ষ্ট নাইটৰ পৰা আৰম্ভ কৰিব নাটক চোৱা আমাৰ দুটাই মানে দুদিনে হ'ব তাত আৰু সেইটোৱে আমাৰ শেষৰ পেণ্ডেলটো নলবাৰীয়ে হ'ব তো গতিকে আপোনালোকে সকলোৱে চাব বুলি আশা কৰিলোঁ তো মোৰ ব্লাড টেষ্ট কৰিছিলে যে তাৰে এয়া ৰিপৰ্ট আহিল ৰিপৰ্ট আহি গ'ল আৰু এই ৰিপৰ্ট দেখাই ডক্টৰৰ পৰা মই দৰৱ ল'ব লাগিব আৰু ৰেগুলাৰ দৰৱ খাব লাগিব নিয়ম অনুযায়ী ইয়াতে যেনেকৈ ডক্টৰে লিখি দিয়ে তেনেকুৱা খাব লাগিব আৰু মোৰ যিখিনি বেমাৰ আছে ভাল কৰিব লাগিব মৰিব ইচ্ছা নাই ইমান সোনকালে তো এতিয়া আহিলোঁ আহি পেলাই আৰু ভাত নাখালোঁ দেই ৰুটি আনিছোঁ মাংস আৰু ৰুটি আজি আমাৰ পাকঘৰত মাংস দিছে মাংসখিনি আনিছোঁ আৰু আমাৰ পেণ্ডেলৰ পৰাই ৰুটি আনিছোঁ মানে আমাৰ ইয়াতে কি হয় লাষ্ট নাইটে আমাৰ লাইট ছেটিংছ সিহঁতৰ কাৰণে মানে ৰুটি বনায় তো আমি যোনে মানে ৰুটি বনাইছে তাকে ক'লোঁ আমাৰ কাৰণে ৰুটি বনাবি বেলেগ নহয় দিব্যদাই বনায় তো দিব্যদাক ক'লোঁ আমাৰ কাৰণে ৰুটি থৈ দিব বুলি তাৰপিছত আমাৰ কাৰণে ৰুটি থৈ দিছে আৰু আহোঁতে মাংস আৰু ৰুটি লৈ আহিলোঁ এতিয়া আমি সেয়া খাম আৰু কামখিনি কৰি উঠি শুই যাম কাৰণ কালি আকৌ জাৰ্ণি আছে নহয় তো আজিলৈ বাই বাই